বুকু ভৰি আছে তোমালে মৰম, জানানে নাজানা তুমি, কিনো কৰি বুজাও তোমাক, মনৰে কথা কব লগা বহুতে আছে। কিনো কৰি বুজাও তোমাক, মনৰে কথা কব লগা বহুতে আছে। বুকু ভৰি আছে তোমালে মৰম, জানানে নাজানা তুমি, কাষতে থাকিও দূৰ হৈ ৰলে, জানানে কেনে লাগে, নুবুজাই এনোৱা মৰমতে থুনুকাহিয়া ভাগে। নমস্কাৰ, মই বিচিত্ৰ নাৰায়ণ। ফেচবুকৰ পৰা সংগ্ৰহ কৰা দুখাৰিমান বাক্য আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছো। কিবা ভুল হলে ক্ষমা কৰি দিব। মই হিমন্ত বিশ্ব শৰ্মাই কৈছো। মই জানো ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৰে মই যিকোনো মুহূৰ্তত কৰোণাৰ আক্ৰান্ত হ'ব পাৰো। মই জানো মোৰ যিকোনো মুহূৰ্তত মৃত্যুও হ'ব পাৰে। মই জানো মই যিসকলক প্ৰাণ ৰক্ষা কৰিব বিচাৰিছো, তাৰ কিছু লোকে মোক অভিনীলৰ দৰে বৰ বেয়াকৈ হানি খুচি মাৰিব। মই জানো আৰু কিছু লোকে বিভিন্ন অশ্লীল ভাষাৰে জীয়াই জীয়াই মাৰিব, মানসিকভাৱে অত্যাচাৰো কৰিব। তথাপিও তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিম, কাৰণ তেওঁলোক অসমীয়া। প্ৰত্যেকজন অসমীয়াক ৰক্ষা কৰাটো মোৰ কৰ্তব্য। কোনো অসমীয়াৰ ক্ষতি হবলৈ নিদিওঁ। মই নিজৰ প্ৰাণ দি হলেও প্ৰত্যেকজন অসমীয়াক সহায় কৰিম। প্ৰত্যেকজন হিন্দু, প্ৰত্যেকজন মুছলমান, অসমত থকা সকলো ধৰ্মৰ লোক, অসমৰ অসমীয়া, তেওঁলোকৰ জীৱনটো মোৰ জীৱনতকৈ বহু অমূল্য। মোৰ প্ৰাণ গলেও যাওক, কিন্তু প্ৰত্যেকজন অসমীয়াক মই জীয়াই ৰাখিম, কোনো ক্ষতি হবলৈ নিদিওঁ। এয়া মোৰ দৃঢ় প্ৰতিজ্ঞা। কবনে মোৰ লগত সকলোৱে? জয় আই অসম। ধন্যবাদ। জুমনি ৰুঞ্জন তেতিয়া চকুত নিভা যাবে গত থোপা থোপে হৰাখন হাতুৰি নাধুৰি এটি ৰাতি দিন
খেলা লুকা চুৰি নিজকে বিচাৰো কোন ৰঙা নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতাৰ গানৰে হৰিতা অকলে বুকুতে চকুৰু বুটলি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যায় উৰি উৰি পাখি মেলি যায় উৰি শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কিজানি তোমাতে গলিব পাৰে হিয়াৰ থাপনাত থাপিছো তোমাক জনমে জনমে খুজিছো তোমাক শালিকি পুৱা